নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক আটাইকে মই স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক এটা আশাৰ খবৰ দিম। আশাৰ বতৰা আমাৰ সৰুপথাৰত এটা ষ্ট্ৰীট লাইব্ৰেৰী হ'ব আৰু তাৰ যি শুভ উদ্বোধন শুভ আৰম্ভণি আৰু তালৈ মোক সৌভাগ্যক্ৰমে সৰুপথাৰৰ SGPO ছাৰে মোক এংকৰিং কৰিবলৈ মাতিলে, যাৰ কাৰণে মই সাংঘাতিক কৃতজ্ঞ হৈ আছোঁ যে কিতাপৰ জাগৰণ সৃষ্টি কৰা এটা অনুষ্ঠানৰ লগত মোক সংযোগ কৰিছে, মোক ইয়ালৈ মাতিছে। তাৰ বাবে মোৰ সাংঘাতিক ভাল লাগি আছে। কিমান দিনৰ পৰা ভাবি আছিলোঁ মই মোৰ গাঁৱত এনেকুৱা এটা কাম কৰিম বা ক'ৰবাত হ'লেও মোৰ ওচৰে পাজৰে এনেকুৱা এটা কাম হওক, কিতাপৰ জাগৰণ এটা সৃষ্টি হওক, কিন্তু অৱশেষত হৈছে। সৰুপথাৰত কিতাপৰ জাগৰণ হ'ব, এটা ষ্ট্ৰীট লাইব্ৰেৰী হ'ব প্ৰথমবাৰৰ কাৰণে। আৰু এই কথাটো মই আপোনালোকক নজনাকৈ কেনেকৈ থাকোঁ, গতিকে ভিডিঅ'টো চাব আৰু গোটেই কথাখিনি আপোনালোকক বিতংভাৱে জনাবলৈ চেষ্টা কৰিম। সময় খুব কম পাম কাৰণ গোটেই অনুষ্ঠানটোৰ দায়িত্ব থাকিব, গোটেইখিনি পৰিচালনা কৰাৰ দায়িত্ব থাকিব। কালিয়ে ছাৰে মোক কৈ দিছে যে গোটেই কামখিনি তুমিয়ে কৰিব লাগিব, তথাপিও মই যত্ন কৰিম আৰু ভিডিঅ'টো চাব। দেৱজিৎ ফুকন ছাৰ এজন কেৱল মাত্ৰ অধ্যাপকেই নহয়, তেখেত এজন গোলাঘাটত যি গ্ৰন্থমেলা হয় সেই গ্ৰন্থমেলা তেওঁৰ আগবঢ়াই লৈ গৈছে। এতিয়া আজি আমি এনেকুৱা এটা শুভ মুহূৰ্তত উপস্থিত আছোঁ। আমাৰ এইখিনি ঠাইৰ কাৰণে আজি আমি এটা আশাৰ বতৰা লৈ গৈছোঁ। এয়া প্ৰথম পদক্ষেপ আমাৰ ঠাইখিনিৰ বাবে। এই যে ষ্ট্ৰীট লাইব্ৰেৰী অৰ্থাৎ পথৰ পুথিভঁৰাল, এই পথৰ পুথিভঁৰালৰ প্ৰথম হৈছিল কলিকতাৰ কলেজৰ পথত আৰু সেয়াই আৰম্ভণি। প্ৰথম যিটো ৰাজহুৱা পুথিভঁৰাল আছিলে সেয়া আছিলে হুমায়ুনৰ দিনতে, ভাৰতত হুমায়ুনৰ দিনতে প্ৰথম ৰাজহুৱা পুথিভঁৰাল নিৰ্মাণ হৈছিলে। আৰু তাৰপিছত একেধাৰে সেই তেতিয়াৰ পৰা এতিয়ালৈকে কিন্তু কিতাপৰ চৰ্চা হৈ আহিছে। আমি কিতাপৰ গুৰুত্বৰ কথা তেতিয়াৰ পৰা এতিয়ালৈকে আমি জানি আহিছোঁ, কিন্তু তথাপি আমি কিছু পৰিমাণে বৰ্তমান সময়ত অকণমান বিচ্ছিন্ন হৈ যাবলৈ ধৰিছোঁ। আমি অকণমান কিতাপৰ আঁতৰ পৰা আঁতৰি আহিবলৈ ধৰিছোঁ। গতিকে এনেকুৱা পৰ্যায়ত এনেকুৱা সময়ত বিভিন্ন সংগঠনে হওক বা কোনোবা ব্যক্তিগত হিচাপে হওক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাম কৰি আহিছে। সৰুপথাৰৰ মূল ৰাজপথৰ কাষতে পথৰ পুথিভঁৰাল, খুব ধুনীয়া এটা চিন্তাৰে গোটেই কামখিনি আগবাঢ়ি গৈ আছে। পিছফালে কাম চলি আছে, গতিকে মই জোৰে জোৰে নাই কোৱা আৰু বহুত ধুনীয়াকৈ চলি আছে। ব্যস্ত ৰাজপথ, কিতাপ, পথৰ পুথিভঁৰাল, আড্ডা, সাংঘাতিক। এপিঅলা চাহৰ সোৱাদ, কিতাপ আৰু আড্ডা, আবেলি আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ হৈ গ'ল। এতিয়া ফটো ছেশ্যন, সকলোৱে ফটো মাৰিছে আৰু মই কৈছোঁ সৰুপথাৰলৈ এটা আশাৰ খবৰ। ইয়াৰ পিছৰ পৰা সৰুপথাৰত উদ্ৰেক ঘটক যে এই কামখিনি সৰুপথাৰত হৈছে। ষ্ট্ৰীট লাইব্ৰেৰীটো সৰুপথাৰ এটা চিনাকি হওক আৰু আমি আশা কৰিছোঁ ইয়াৰ অনাগত দিনতো এনেকুৱা অনেক হওক। সকলো ব্যস্ত। হাই কোৱা, কলামলাই লাগিছে, হ'লেও হাই কোৱা। ছাৰে মোক খুব ধুনীয়া সুযোগ এটা দিলে আৰু খুব ধুনীয়াকৈ গোটেই কামখিনি সহযোগিতা কৰিলে। ছাৰ কি ক'ব? পোনপ্ৰথমে তোমাক ধন্যবাদ জনাইছোঁ, ধুনীয়াকৈ পৰিচালনা কৰি নিলা। এইটো এটা আচলতে আমাৰ আশাৰ সপোন বুলি ক'ব পাৰি। আমাৰ যে পথৰ পুথিভঁৰাল আমাৰ সকলোৰে বাবে, ৰাইজৰ বাবে ইয়াত ফ্ৰীকৈ আহি কিতাপ পঢ়িব পাৰিব। যোন যদি কোনোবা কিবা কাৰণে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যদি কিবা কিতাপ কিনিব পৰা নাই বা তেওঁলোকৰ প্ৰয়োজন হৈছে তাত তেওঁলোকে ইয়াত দিয়াৰ ব্যৱস্থা কৰিম। গোটেইখিনি যাৰ কাৰণে যোন কিতাপ পঢ়ুৱে বা যোন কিতাপ পঢ়ি ভাল পায় তেওঁলোকৰ কাৰণে এটা খুব ভাল এটা অনুষ্ঠান বা সুযোগ। তেওঁলোকে আহি পেলাই কিতাপ কোনোবাই যদি ইচ্ছা কৰে দামো দিব পাৰিব, লগতে কিতাপখিনি ফ্ৰীকৈ পঢ়িব পাৰিব। এসপ্তাহতে ঘূৰাই দিলে কোনো মাচুল নালাগে, কোনো হেৰি নাই। মুঠতে মূল অৰ্থ এইটোৱেই যে ইয়াৰ যে কিতাপ পঢ়াৰ পৰিৱেশ এটা লাগে। কিতাপ আমি শ্ৰীমৰ সমাজটো প্ৰতিভাৰ কোনো অভাৱ নাই, খেল হওক সাহিত্য চৰ্চাৰ হওক বিভিন্ন ক্ষেত্ৰত তেনেকুৱা। আৰু এই পথাৰ যি আমাৰ যি আছে সাহিত্যৰ পথাৰ বাৰী তাৰ চহকী কৰিবৰ কাৰণে আৰু নতুন প্ৰতিভা ওলাই আহিবৰ কাৰণে আৰু লগতে গোটেই পৰিৱেশটো এটা কিতাপমুখী, এটা জ্ঞানমুখী এটা ধাৰা আনিবৰ কাৰণে এটা ক্ষুদ্ৰ প্ৰয়াস আৰু সকলোৱে আদৰি ল'ব। আমি আচলতে সহযোগে কৰিছোঁ। প্ৰান্তোলজাছ ফাউণ্ডেশ্যন আছে, লগতে আমাৰ প্ৰিয়মৰ নিচিনা
শূন্যৰ নিচিনা ঋতুৰাজৰ নিচিনা সকলো যুৱ প্ৰজন্ম আছে, সকলোৱে সহযোগ কৰিছে। এটা সমূহীয়া অনুষ্ঠান, ইয়াত কোনো ক্ৰেডিট ল'ব পৰাকৈ বস্তু নহয়, কাৰণ ইয়াত কোনো অকলে কৰা বস্তু নহয়, কাৰণ কোনোবাই কেনেবাকৈ আহি পেলাই ইয়াত এটা ষ্ট্ৰাকচাৰ এটা কোনোবাই কৰিব পাৰিব, পুথিভঁৰাল বুলি পুথিভঁৰাল বুলি কিতাপ থ'ব পাৰিব, কিন্তু সকলোৱে সহযোগ লাগিব আচলতে চলাই নিবৰ কাৰণে। সকলোৱে সহযোগ কামনা কৰিছোঁ। আহিব আপোনালোকে ইয়াত কিতাপ দিব পাৰে, আপোনালোকে কিতাপ নি পেলাই কিতাপ পঢ়িব পাৰে, লগতে আপোনালোকৰ পৰামৰ্শ দিব পাৰে কেনেকৈ আৰু ভালকৈ আমি লৈ যাব পাৰোঁ আগলৈ। নিশ্চয়। আৰু সেয়া আছিলে আমাৰ SGPO ছাৰ ত্ৰিনয়ন ভূঞা ছাৰ, আৰু ছাৰে খুব ধুনীয়াকৈ গোটেই কামখিনিত আচলতে সহযোগিতা আগবঢ়াইছে। আৰু ছাৰে কোৱাৰ দৰে আমি আশা কৰিছোঁ যাতে অনাগত দিনতো এই অনুষ্ঠানটোৰ প্ৰতি আপোনালোক আটাইৰে সহযোগিতা থাকে, বিশেষকৈ আমাৰ সৰুপথাৰবাসী ৰাইজৰ যাতে এই অনুষ্ঠানটোৰ প্ৰতি সহযোগিতা থাকে। আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।